কবিতাৰ শিৰোনাম মধ্যবিত্ত, কথা আৰু আবৃত্তিকাৰ নয়ন ফুকন। জীৱনটো জীয়াই থকাৰ প্ৰতিটো খোজতে শুনিছোঁ এটি শব্দ, মধ্যবিত্ত। মধ্যবিত্ত জীৱনটো কেনেকৈ চলে শুনক ছাৰ মোৰ হাঁহি ভৰা উত্তৰ। এসাঁজ খাই আন এসাঁজৰ কথা ভাবিবলগীয়া নহয় ছাৰ, কিন্তু এসাঁজ আমিষ হ'লে এসাঁজ নিৰামিষেই ভাল লাগে। মধ্যবিত্ত ছাৰ, জীৱনটো এনেকৈয়ে চলে। আমাৰ দগাপালত সমস্যা আৰু সমাধানৰ বৰ কাহানি নিমিলে। এটা যদি উঠে আনটো নানে। এক কথাত ক'বলৈ গ'লে জীৱনৰ বাটটো ছাৰ বৰ সুচল নহয়, পিছৰি পৰাৰ সম্ভাৱনাই বেছি থাকে। তথাপিও ক'ব ছাৰ, মধ্যবিত্ত জীৱনটো এনেকৈয়ে চলে, আনন্দৰে দৌৰে। দেউতাৰ পেঞ্চনেৰে ঘৰখন চলে, মাৰ বেমাৰটো মাজে মাজে বৰকৈ আমনি কৰে। ভণ্টিৰ কথা নকলোৱে, আজলি তাই এইবোৰ একোৱেই নুবুজে। মইনো কি ক'ম ছাৰ, দুখ থাকিলেও তাৰ মাজতে হাঁহিৰ বাজৰা বাজে। সেইবাবেই কৈছোঁ ছাৰ, জীৱনটো এনেকৈয়ে চলে। বাধা যিমানেই নাথাকক ছাৰ, আশা তাৰ মাজত নাথাকে। পইচা যিমানেই নাথাকক ছাৰ, আলহীৰ বাবে চাহৰ প্লেটখন ৰঙীন হৈয়ে ওলাই আহে। মিছাত কি ক'ম ছাৰ, ওপৰলৈ যাব নোৱাৰোঁ টকাৰ অভাৱ, তললৈও নামিব নোৱাৰোঁ সন্মান থকা স্বভাৱ। আচলতে ব্যৱস্থা কৰা শব্দটোৰ সৈতে আমাৰ ৰাহি চলে, আমাৰ সৈতেই সহবাস কৰে। তথাপিও একো আক্ষেপ নাই ছাৰ, সুখৰ জীৱন, হাঁহিৰ জীৱন। ছাৰ বুকু ফিলাই কওঁ তথাপিও, মধ্যবিত্ত ছাৰ, জীৱনটো এনেকৈয়ে চলে। ধন্যবাদ।